দিহিং পাটকাই, যাক নৰ্থ ইষ্ট ইণ্ডিয়াৰ আমাজন বুলিও কোৱা হয়, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ 111.19 স্কোৱাৰ কিলোমিটাৰ জুৰি এই বনাঞ্চলখন বিয়পি আছে। এই অভয়াৰণ্যখন বনৰীয়া হাতীৰ মুক্ত বিচৰণস্থলী, সেইবাবে ইয়াক এলিফেণ্ট ৰিজাৰ্ভ অথবা এলিফেণ্ট কৰিডৰ নামেৰেও জনা যায়। দিহিং পাটকাই অভয়াৰণ্যক 2004 চনৰ 13 জুনত অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। এই অভয়াৰণ্য 50ৰো অধিক মেমেল, 70ৰো অধিক সৰীসৃপ, 150ৰো অধিক পখিলা, 350ৰো অধিক চৰাই, 100ৰো অধিক অৰ্কিডৰ প্ৰজাতিৰ লগতে ফ্লাইং ফক্স, বৰকিং ডিয়াৰ, আছামিজ মেকক, বিভিন্ন প্ৰজাতিৰ বন মেকুৰী আৰু বাঘ আদিৰ বাসভূমি। 2020 চনৰ 7 এপ্ৰিল তাৰিখে NBWL অৰ্থাৎ নেশ্যনেল বৰ্ড অফ ৱাইল্ড লাইফৰ কমিটিয়ে এক আলোচনাৰ মাধ্যমেৰে নৰ্থ ইষ্টাৰ্ণ কোল ফিল্ডক এই বৰ্ষাৰণ্যৰ 98.59 হেক্টৰ ভূমিত কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰে। এইখিনিতে আপোনালোকক জনাওঁ যে NBWLৰ চেয়াৰমেন পদত আছে আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়। এই বছৰৰে 20 ফেব্ৰুৱাৰী তাৰিখে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা টুইটত লিখিছিল যে আমি উন্নয়ন বিচাৰোঁ, কিন্তু পৰিৱেশ ধ্বংস কৰি সেই উন্নয়ন গ্ৰহণযোগ্য নহয়। ডিঙিত মোৰ, আমাৰ, আপোনাৰ তথা অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচাখন লৈ চলাহী কথা কৈ আমাক ভিতৰি ফুপুলা কৰিবলৈ উঠি পৰি লাগি থকা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মুখৰ সেইষাৰ কথা বৰ্তমান ফুটুকাৰ ফেনত পৰিণত হৈছে। এই বছৰৰে ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ S.A. ববডেৰ নেতৃত্বাধীন বিচাৰপীঠে এক ঐতিহাসিক ৰায় প্ৰদান কৰি কৈছিল যে কয়লা খননে কোনো অঞ্চলৰ প্ৰকৃতি তথা জৈৱ বৈচিত্ৰতা ধ্বংস কৰে বুলি প্ৰমাণিত হৈ আহিছে। নেশ্যনেল মিনাৰেল পলিচিটো কোৱা হৈছে কয়লা খননে পৰিৱেশৰ প্ৰতি কঢ়িয়াই অনা ভাবুকিৰ কথা। কয়লা খননে কেৱল পৰিৱেশ প্ৰদূষণেই নকৰে, ই ব্যাপক মাত্ৰাত শব্দৰ প্ৰদূষণ কৰে, যাৰ ফলত যিকোনো বনাঞ্চলত বাস কৰা জীৱকুলে স্থান সলনি কৰিবলৈ বাধ্য হয় অথবা অবাঞ্ছিত মৃত্যুৰ মুখত পৰে। আমি সকলোৱে সৰুৰে পৰা পৰিৱেশ সম্পৰ্কীয় পাঠ পঢ়ি আহিছোঁ, গতিকে এই বিষয়ত আৰু বহলাই নকলেও হয়তো সকলোৱে বুজি পাব। আমাৰ দেশৰ মন্ত্ৰীসকলেও সময়ে সময়ে মেলে মিটিঙে পৰিৱেশৰ সন্দৰ্ভত দায়িত্বশীল হৈ ডাঙৰ ডাঙৰ মন্তব্য আগবঢ়ায়, কিন্তু ৰাজনৈতিক অংক, ব্যৱসায়িক মুনাফা আদিৰ পাকচক্ৰত সকলো ভাষণ সময়ত অসাৰ প্ৰতিপন্ন হয়। যদি আমি এতিয়াই চৰকাৰৰ এই ধ্বংসযজ্ঞৰ বিপক্ষে মাত নেবানো, তেন্তে হয়তো আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এইখন অভয়াৰণ্য জিঅ'গ্ৰাফীৰ এটা পাঠ হৈ ৰৈ যাব। দেশৰ এই দুৰ্যোগৰ সময়ত আমি ৰাজপথলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰিব পাৰোঁ, কিন্তু ছ'চিয়েল মিডিয়াৰ যোগেদি পাৰোঁ। ছ'চিয়েল মিডিয়া প্লেটফৰ্মত #SaveDihingPatkai আৰু #IamDihingPatkai ব্যৱহাৰ কৰি এই বিষয়টোক দেশবাসী তথা বিশ্ববাসীৰ আগত তুলি ধৰোঁ আহক। আমি যদি এতিয়াই এই ধ্বংস কাৰ্যৰ বিৰোধিতা নকৰোঁ, তেন্তে অনাগত দিনত ইয়াৰ ভয়ংকৰ ফলাফল ভোগ কৰিব লাগিব। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কিছু কথা ক'ব পাৰিলোঁ। শেষত এটা কথাই ক'ব বিচাৰোঁ, বন ধ্বংস বন্ধ কৰক। গছ থাকিলেহে মানুহ থাকিব, প্ৰাণী থাকিব। আমাক জীয়াই থাকিবলৈ অক্সিজেন লাগে, কয়লা নহয়।